চৰকাৰৰ নতুন নিয়ম অনুসৰি 1 আগষ্ট তাৰিখৰ পৰা ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ডৰ যি সংলগ্ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আপোনালোকে এই যি ভোটাৰ কাৰ্ডৰ লগত আধাৰ কাৰ্ড সংলগ্ন প্ৰক্ৰিয়া আপোনালোকে কেনেকৈ নিজৰ মোবাইলটোৰ জৰিয়তে আপোনালোকে সংলগ্ন কৰিব পাৰিব। তো ভিডিঅ'টো যদি আপোনালোকে উপযোগী বুলি ভাবে তেন্তে শ্বেয়াৰ কৰিব আৰু লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফাৰ্ষ্ট অফ অল আপোনালোকক এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব, যিটোৰ নাম হৈছে ভোটাৰ হেল্পলাইন। আপোনালোকে প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ আপোনালোকে যিটো ইয়াত চাৰ্চ অপশ্যন আছে তাত আপোনালোকে ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যিটো ভোটাৰ হেল্পলাইন এপ আছে সেইটো আপোনালোকৰ আহি যাব। এনেকৈ আহি যোৱাৰ পিছত আপোনালোকে এইটো ইনষ্টল কৰিব। মোৰ অলৰেডি ইনষ্টল আছে, চ' মই এইটো অ'পেন কৰিব পাৰিম এতিয়া। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহিব, আপোনালোকৰ ডিছক্লেমাৰ আহিব। এইটো আপোনালোকে আই এগ্ৰী কৰিব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ লেংগুৱেজটো আপোনালোকৰ চ'ৰ্চ কৰিব আহিব। আপোনালোকে যি লেংগুৱেজত বিচাৰে এইটো চ'ৰ্চ কৰি ল'ব। তাৰপিছত গেট ষ্টাৰ্টেড যিটো অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰি দিব। অপশ্যনটো অন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত আপোনালোকে যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন পাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইলেক্টৰেল অথেণ্টিকেশ্যন ফৰ্ম আপোনালোকে ফৰ্ম 6B আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব, য'ত আপোনালোকে লেটছ ষ্টাৰ্ট এটা অপশ্যন পাব। সেই লেটছ ষ্টাৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে ইয়াত ভেৰিফাই কৰিব আহিব। আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াত ভেৰিফাই কৰিব আৰু প্লাছ যিটো চেণ্ড OTP অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা OTP আহিব, যিটো OTP আপোনালোকে OTP বুলি য'ত লিখা আছে তাত আপোনালোকে বহুৱাব লাগিব। তো মোবাইলত দেখুৱাৰ দৰে আপোনালোকে ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে এনেকৈ বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ভেৰিফাইড ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত দিছে যে ডু ইউ অলৰেডি হেভ ভোটাৰ ID নাম্বাৰ। যদি আপোনালোকৰ ভোটাৰ ID নাম্বাৰটো লগতে আছে তেন্তে য়েছ কৰিব। য়েছ কৰাৰ পিছত আপোনালোকৰ যিটো নেক্সট অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো ভোটাৰ ID নাম্বাৰ আছে সেই আপোনালোকে ভোটাৰ ID নাম্বাৰটো ভৰাব লাগিব, প্লাছ ষ্টেট যিটো নেম আছে ষ্টেট নেম আপোনালোকে ভৰাব লাগিব, আছাম ভৰাব লাগিব। তাৰপিছত আপোনালোকে ভোটাৰ ID নাম্বাৰ ভৰোৱাৰ পিছত প্ৰচিড যিটো অপশ্যন পাব সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ভোটাৰ ID ডিটেইলছ আছে এনেকৈ আপোনালোকৰ আহি পৰিব। অহাৰ পিছত আপোনালোকৰ যিটো নেক্সট অপশ্যন আছে নেক্সট অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যি ভোটাৰ ডিটেইলছ আছে সেয়া আহি যাব। অহাৰ পিছত আপোনালোকৰ যি ইয়াত আপোনালোকৰ আধাৰ ডিটেইলছ ভৰাব লাগিব। আধাৰ ডিটেইলছ প্লাছ তললৈ আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID আপোনালোকে ভৰাব লাগিব। আৰু প্লেচ অফ এপ্লিকেশ্যন যি আছে য'ত আপোনালোকে এপ্লিকেশ্যন কৰিছে তাত আপোনালোকে নামটো ভৰাব লাগিব। তো ইয়াত আপোনালোকৰ যিটো আধাৰ ডিটেইলছ অপশ্যন আছে তাত আপোনালোকৰ আধাৰ নাম্বাৰ ভৰাব আহিছে। ইয়াত আপোনালোকৰ আধাৰ নাম্বাৰটো আপোনালোকৰ আধাৰ কাৰ্ড যিটো আছে আধাৰ নাম্বাৰটো ভৰাই দিব ইয়াত। নেক্সট আপোনালোকৰ মোবাইল নাম্বাৰটো ভৰাই দিব। তাৰপিছত আপোনালোকৰ যিটো ইমেইল আছে ইমেইলটো ভৰাই দিব। তাৰপিছত প্লেচ অফ এপ্লিকেশ্যন আপোনালোকৰ য'ৰ পৰা আপোনালোকে এপ্লিকেশ্যন কৰিছে তাৰ নামটো বহাই দিব আপোনালোকে। ডিটেইলছসমূহ ইনপুট কৰাৰ পিছত আপোনালোকে এটা ডান অপশ্যন পাব, ডান অপশ্যন ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখনৰ অভাৰভিউ আহিব এনেকৈ স্ক্ৰীনত দেখুৱাৰ দৰে। অভাৰভিউ হোৱাৰ পিছত যিটো কনফাৰ্ম অপশ্যন আছে আপোনালোকে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ আহিব, থেংক ইউ ছাবমিটেড এপ্লিকেশ্যন হেজ বিন ছাবমিটেড ছাকচেছফুলি। তাৰপিছত আপোনালোকে ইয়াত এটা ৰেফাৰেঞ্চ ID পাব, যিটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি থৈ দিব, নহ'লে আপোনালোকে কপি কৰি থৈ দিব, যিটো আপোনালোকৰ দৰকাৰী হ'ব। ইয়াৰ পিছত যদি আপোনালোকে আপোনাৰ এপ্লিকেশ্যন আপোনালোকৰ ভোটাৰ ID লগত লিংক কৰিবলৈ যি এপ্লিকেশ্যন কৰিলে তাৰ যদি আপোনালোকে ষ্টেটাছ চাব বিচাৰে তেন্তে যিটো আপোনালোকৰ ৰেফাৰেঞ্চ ID পাইছিলে সেইটো কপি কৰি আনি ইয়াত আপোনালোকে এটা অপশ্যন পাব, ষ্টেটাছ অফ এপ্লিকেশ্যন। আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো ৰেফাৰেঞ্চ ID আছিলে সেইটো আপোনালোকে ইয়াত ইনপুট কৰিব। ইনপুট কৰাৰ পিছত আপোনালোকৰ যিটো ট্ৰেক ষ্টেটাছ আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি এপ্লিকেশ্যন ফৰ্ম আছে, ফৰ্ম এপ্লাই কৰিছে তাত সেইখন আপোনালোকে কি পৰ্যায়ত আছে সেইটো আপোনালোকে চাব পাৰিব। তো ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক।